এই উৎকট গৰমৰ দিনকেইটাতো এতিয়া আপুনি যদি থাকিবলৈ ভাল ঠাই লাগে তেনেহ'লে আহক গেলেকী সংৰক্ষিত বনাঞ্চললৈ কমলাবাৰীত আহক আৰু ইয়ালৈ যদি আহে অহাৰ পাছত আপুনি গৰমৰ মজা ল'ব পাৰিব টেঙাও খাব পাৰিব আৰু এই গৰমত টেঙা খাই দিলে আপোনাৰ হয়তো গৰমটো বহুত কাটিব আমাৰ ইয়াৰ সংবাদকৰ্মী বিকাশ আন্দ্ৰা আছে গেলেকীৰ আৰু এইদৰে এতিয়া অতিপাত গৰম আজি যিহেতু অত্যধিক গৰম হোৱাৰ সম্ভাৱনাৰ কথা কৈছিলে বতৰ বিজ্ঞানে আৰু তাৰ পাছতে এতিয়া গৰম ৰাতিপুৱাতেই যিদৰে বেলিটো ওলাইছে তাৰ পাছত যিটো গৰমৰ প্ৰভাৱ আৰু সেই গৰমৰ প্ৰভাৱৰ পৰা মুক্ত হ'বৰ কাৰণে আপুনি এচিৰ ভিতৰত থকাতকৈ এই গছ গছনিৰ মাজলৈ আহক প্ৰকৃতিৰ মাজলৈ আহক আমি এতিয়া গেলেকী সংৰক্ষিত বনাঞ্চলৰ মাজত আছোঁ আৰু এই প্ৰকৃতিৰ মাজত যদি আপুনি থাকে আপোনাৰ গৰম অনুভৱ নহয় তাৰ মাজতে যদি টেঙাও খায় তেনেহ'লে আৰু ভাল লাগিব সেয়ে সকলোকে সাদৰে নিমন্ত্ৰণ জনালোঁ আপোনালোকে গছৰ তলত থাকক এই উৎকট গৰমৰ পৰা অলপ হ'লেও ৰক্ষা পাব কিবা ক'ব আহক গেলেকী কমলাবাৰীলৈ আৰু আচলতে এতিয়া গৰমৰ যি প্ৰকোপ বৃদ্ধি হৈছে তাৰ বাবে যিটো নেচাৰেল পৰিৱেশ আৰু ইয়াত যিটো আমি এতিয়া ইয়াৰ পৰা আমাৰ ঘৰ বেছি দূৰো নহয় খুব বেছিটো 5 কিলোমিটাৰ হ'ব 5 কিলোমিটাৰ দূৰত্ব আহি ইয়াত যিটো ঠাণ্ডা পৰিৱেশ আচলতে গৰমৰ যিটো অনুভৱ নহয় ইয়ালৈ আহিব পাৰে ইয়াতে গছ গছনিৰ তলতে অলপ খন্তেক বতাহৰ মাদকতা লওক সুন্দৰ পৰিৱেশৰ মাদকতা লওক ধন্যবাদ